কি পিতা কল কি খবৰ এই যে মোৰ লোকজন বৰ এলেহুৱা সদায় দেৰি কৰে ক'ৰবাত যাব লগা হ'লে সেইকাৰণে আজি মই দেৰি কৰিছোঁ বাপ্পাকে তাই মোৰ কাৰণে বাহৰডাল ৰৈ আছে চাওক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ নেকি আমি এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ ৰাস্তাত কম এতিয়া নকওঁ এয়া পালোঁ খাৰ খোৱা ৰ'বা আমি এতিয়া গৈ আছোঁ অসমৰ কামৰূপ জিলাৰ এখন ঐতিহ্যমণ্ডিত ঠাই যিখন ঠাইত বহুতো শিলত কটা মূৰ্তি আৰু বিভিন্ন ৰজাদিনীয়া ভাস্কৰ্যৰ লগতে এটি সুন্দৰ মনোমোহা পৰিৱেশ পাব ঘূৰি আহোঁতে ওচৰৰে আন এটি মন্দিৰত যাম মন্দিৰৰ নামটো পাহৰিলোঁ বহুত সৰুতেই গৈছিলোঁ কিন্তু মন্দিৰৰ চেহেৰাটোৱে মনত আছে সেয়ে বিচাৰি উলিয়াব লাগিব হ'লেও আপোনালোকক দেখুৱাব চেষ্টা কৰিম বিচাৰি হ'লেও আপোনালোকে ধেমালিৰ মাজেৰে ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈ এয়া আমি নাৰিকলী মন্দিৰ পালোঁ আহি এতিয়া ইয়াতে এনেই অলপ জিৰালোঁ জিৰাই আকৌ গৈ থাকিম লাহে লাহে অলপ দানা পাৰি মাৰি লওঁ কিবা আমি এতিয়া ইয়াত দৰং জিলাৰ শেষ সীমাত উপনীত হৈছোঁ আহি এয়া দৰং জিলাৰ শেষ এয়া আমি কামৰূপ জিলাত প্ৰৱেশ কৰিলোঁ আহি এতিয়া এয়া দৰং জিলা পাৰ হৈ আহিলোঁ আৰু এয়া আমি বেজেৰা চক পালোঁ আহি পাম আৰু এতিয়া সেই কেনে বেছি নাই আৰু অলপমান চাই থাকক এতিয়া আমি আহি আছোঁ মদন কামদেৱ দেৱালয় এয়া আহি পালোঁৱেই আৰু মদন কামদেৱ দেৱালয় এইটো মদন কামদেৱ দেৱালয়ৰ মূল গেট এয়া আমি মূল গেটত প্ৰৱেশ কৰিলোঁ ৱাও অ' ভাই কেনে মজা মজা আমি এতিয়া মদন কামদেৱৰ মূল গেটত প্ৰৱেশ কৰি ভিতৰৰ ফালে সোমাই আহিছোঁ আহি ইয়াতে অলপমান জিৰালোঁ আমি জিৰোৱা নাই চাইকেলখনক জিৰাব দিছোঁ বহুত দূৰৰ পৰা আহিছে নে সিহঁতে ভাগাত হৈছে নাই তোৰ মজা ফুল এনাৰ্জি আছে ভাগাৰটো একচুৱেলি ফিল কৰিব নালাগে ফিল কৰিলে বেছিকৈ ভাগাৰ ধৰে ফিল কৰা নাই না আমি ভাগাৰ ধৰা নাই যে আমি এইটো যাওঁনে যো আহি আছোঁ আৰু এতিয়া তই আজি হায়াৰ চাইকেল চলাইছেনে লগতে আৰু মই বাৰু মাজে মাজে যাওঁ বাৰু ইমান দূৰলৈ ময়ো আজিয়ে কিজানি ফাৰ্ষ্ট নহ'লে ধৰ টঙলাৰ ফালে গৈছোঁ গ'লে আৰু আহি থাকিব আকৌ আহি থাকিম যাম আকৌ য'ত যিমান দূৰলৈ পাৰোঁ গৈ থাকিম আৰু এই লাহে লাহে গৈ আছোঁ আজি অলপ দূৰ কালি অলপ দূৰ ক'তনো মানুহ আৰু একেদিনাই ডাঙৰ হয় নেকি চাই থাকক ভিডিঅ' পাই গ'লো পাই গ'লো প্লাষ্টিক ই ক'ত গেলে এই যায় পালোঁ আহি এতিয়া আহি আছোঁ এনেই অলপ ঘূৰোঁ কি আছে চাওঁ আগতে বাৰু আহিছিলোঁ এবাৰ বহুত সৰুতে আহিছিলোঁ কিন্তু এতিয়া গাড়ীৰে আহিছিলোঁ এতিয়া আজি চাইকেল লৈ আহিছোঁ ঠাইখিনি ভাল লাগে বহুত ভাল লাগে ঠাইখিনি কিন্তু এইবিলাক দেখোন চব পাৰ্ক চাৰ্কবিলাক বন্ধ কৰি থৈ দিছে মানুহ এতিয়া এইটো ছিজনত মানুহ নাহে যায় সেইকাৰণে হয়তো বন্ধ কৰি থৈছে
ওপৰৰ ফালে উঠি আহিলোঁ ৰ'ব। মানুহ থাকিলে ভাল লাগিল হয়, অলপ বেছি মানুহ থাকিলে। কেনে মজা। কি মজা? নাজানো কি মজা, মজা মুঠতে। আৰু ক'ত যাবি? কি করে বম ভাগা ধৰছি, জিৰাই লওঁ অলপ। বহি পেলাই বহুত ধুনীয়া লাগিছে, মনোমোহা পৰিৱেশ। কি সুন্দৰ, ৱাও। পিছফালে চাওক না, বাঁহৰ গাছ আছে যদিও কিন্তু সুন্দৰ বতাহ চলি আছে। আৰু ওপৰৰ ফালে যদি এইটো যদি বাঁহৰ জাপি হ'ল হয়, মানে বাঁহেৰে যদি বনোৱা হ'ল হয়, বাঁহ খেৰ দি বনোৱা হ'ল হয়, আৰু সুন্দৰ লাগি থাকিল হয়। বাৰু একো নাই, এতিয়াও কিন্তু ঠাণ্ডা পৰি আছে। সি বেটাই টোপনিয়ে মাৰিলে থাকিলে ভাগৰ ধৰিছে না, চাইকেল মাৰি আহিছোঁ 39 কিলোমিটাৰ। ধেমালি বাৰু আমাৰ কাৰণে ধেমালি, বেলেগৰ কাৰণে নহ'বও পাৰে। দুয়োটাই অলপ জিৰাই ল'লোঁ, এতিয়া আকৌ অলপ ফুৰি লওঁ। ফুৰিম মানে আৰু কি ফুৰিম আৰু, এতিয়া যাওঁৱে। চাবলগীয়া এইখিনিয়ে আৰু, বেলেগ কি দেখাম আৰু। ঠাইখিনি ভাল লাগে, আহিব আপোনালোকে যদি অহা নাই। ইয়ালৈ বাৰু আহিছে প্ৰায়ভাগ মানুহ, মানে ধৰ দৰং কামৰূপ এনেকৈ ওচৰৰ ঠাইবিলাক মানুহ। ঠাইখিনি ভাল লাগে, কিবা এটা শান্তশিষ্ট পৰিৱেশ, সুন্দৰ। এতিয়া বাই বাই মদন কামদেৱ। আৰু এটা মন্দিৰ আছিল বাৰু সিফালে, কিন্তু যাম চাগে পাৰিলে। আমি এতিয়া শ্বৰ্ট ৰাস্তাইদি যাম এইফালেৰে। আমি আৰু এটা মন্দিৰলৈ এতিয়া গৈ আছোঁ। সেইটো মন্দিৰো এবাৰ চাই আহিছোঁ যেতিয়া, ওচৰতে ইয়াৰ পৰা। এতিয়া পাহাৰৰ কাষে কাষে আহি আছোঁ।
নাপাওঁ পাহৰিলোঁ। বহুত দিন আগতে আহিছিলোঁতো, বহুত দিন মানে বহু বছৰেই হ'ল, 6-7 বছৰমান হ'ল। 6-7 বছৰমান আগতে আহিছিলোঁ এবাৰ, এতিয়া পাহৰি গ'লোঁ কোনফালে আছিল। ইফালে আছিল চাগে ৰাস্তাটো, ইফালে বুলি ভাবিছোঁ, আৰু এজনকো সুধিলোঁ। এতিয়া আহি আছোঁ, আৰু বা কিমান যাব লাগে। এতিয়া মন্দিৰটো বিচাৰি ফুৰিছোঁ, বিচাৰি পোৱা নাই। কোনফালে বা আছিল, বহুত আহিলোঁ দেখোন আগুৱাই। যায়ে চাওঁচোন আৰু অলপ আগলৈ। এই ভাই ৰাস্তা ভুল হ'লে আকৌ বেলেগ এটা ৰাস্তা দি আহিছোঁ ৰ'ব। আমি বহুত আগুৱাই গৈছিলোঁ ইফালে, নাই নাপালোঁ। পাছত ঘূৰি আহি আকৌ মানুহ এজনক লগ পালোঁ, মানুহজনে ক'লে ইফালেৰে যাব লাগে বুলি। আকৌ আহিছোঁ ইফালে, কষ্ট কৰিছোঁ আৰু কষ্টৰ ফালে মূল্য এতিয়া উঠিব নুঠে নাজানো। মূল্য মানে কি আৰু, মানুহবিলাক চালেই হ'ল আৰু ভালকৈ আমাক ছাপৰ্ট কৰক, সেইখিনিয়ে। মানুহক আমি এণ্টাৰটেইনমেণ্ট এটা দিব বিচাৰোঁ আৰু বেলেগ আমাক একো নালাগে। আমি মানে মন্দিৰটো বিচাৰি ইমান ঘূৰিলোঁ যে এতিয়া কিজানি আমি অহাই যোৱাই 100 কিলোমিটাৰৰ ওপৰত হ'ব। এতিয়া নাজানো এতিয়া পাওঁ নে নাপাওঁ, মন্দিৰটো বিচাৰিয়ে আছোঁ আৰু। দিয়াচোন বাৰু আপোনালোকক দেখুৱাম আৰু কি হয়, পাওঁ নে নাপাওঁ, বিচাৰি পাব লাগে আৰু। আমি এতিয়া PWD ৰোড পালোঁগৈ। এতিয়া আৰু অলপমান আগুৱাই গ'লে আমি আমিনগাঁও পাম। ঘূৰি অৱশেষত পালোঁ। মানে মই ভবা নাছিলোঁ যে এইটোৰ নাম গোপেশ্বৰ মন্দিৰ, কিন্তু মানে পিছৰে গম পালোঁ যে এইটোৰ নামে গোপেশ্বৰ মন্দিৰ বুলি। এতিয়া আমি আহি পালোঁ গোপেশ্বৰ মন্দিৰ। আমাৰ বাহনকেইখন এতিয়া ইয়াত ৰাখি থওঁ ভালদৰে। আমি মানে নামটো গম পোৱা নাছিলোঁ এইটোৱে যে গোপেশ্বৰ মন্দিৰ বুলি, মানে তাৰপিছত এতিয়া আহিহে গম পালোঁ যে এইটোৱে মন্দিৰটো। আগতে আহিছিলোঁ কিন্তু নামটো মনত নাছিল যে, সেইকাৰণে বহুত সৰুতে আহিছিলোঁ। এতিয়া আমি বহুত ঘূৰিলোঁ একে, একো নাই আৰু হ'ব আৰু। এইখন মৌবাহ, ৱাও, ইয়াতে বহুতো মৌবাহ আছে। আৰু কি সুন্দৰ পৰিৱেশ, ইয়াৰ বাহিৰৰ পৰিৱেশ এইবিলাক, আৰু ইয়াৰ ভিতৰৰ বৰ ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকক মই ভিতৰলৈ লৈ গৈ দেখুৱাম বাৰু, চাওক ভিতৰৰ সুন্দৰ পৰিৱেশটো। এতিয়া আমি চাৰিআলি চকত আছোঁ। এইটো মানে মেইন চকটো নহয়, আগত মেইন চকটো পাম। এতিয়া আমি যাওঁ আৰু ভিডিঅ' শেষ হ'ব আৰু, শেষে বুলি ধৰিব পাৰি, শেষে দে।